Hello guys, welcome back to my YouTube channel. আশা কৰো সকলোৰে ভাল, মোৰো ভাল। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা ৰেচিপি আৰু আজি মই ডিনাৰত খাবৰ বাবে বনাম মটৰ পনীৰ আৰু মই মটৰ পনীৰ কেনেকেনো বনাও সেই সকলোবোৰ আপোনালোকক দেখাই যাম। সো আপোনালোকে ভিডিওটো আগলৈ চাই গৈ থাকক। মটৰ পনীৰ বনাবৰ বাবে আমাক প্ৰথমতে লাগিব পনীৰ। যেহেতু আমি মানুহ 3 গৰাকী ৰুমত, সো মই সৰু পনীৰৰ টেমাটোকে লৈছো। আৰু লাগিব দুটা আলু, দুটা পিয়াজ আৰু জলকীয়া কেটামান আৰু লাগিব মটৰ। সো এইখিনি মই কেনেকেনো বনাও আৰু লগত কি কিনো এড কৰো চাও আহক। ফ্ৰাই কৰি লম প্ৰথমতে। এয়া মোৰ পনীৰখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই এইখিনি নমাই ল'ম। সো মই এতিয়া লৈছো পিয়াজ দুটা যে লৈছিলো সেইখিনি কাটি ললো। আৰু অলপমান মিট মছলা, অলপ গৰম মছলা আৰু অলপ ৰেড চিলি আৰু নহৰু আদা পেষ্ট। তো এইখিনি মই এতিয়া ভাজি ল'ম ফাৰ্ষ্টতে। এতিয়া মই ইয়াত পিঁয়াজখিনি ভাজি থাকোঁতে অথনি লোৱা মছলা আৰু নহৰু আদা পেষ্টখিনি ইয়াত দি এইখিনি অলপ দেৰি ভাজি ল'ম। আৰু এতিয়া মই ইয়াত বইল কৰি লোৱা মটৰ আৰু আলুখিনি দি দিম। আৰু এতিয়া এইখিনি মই অলপ টাইমৰ বাবে সিজিবলৈ ঢাকি দিম। আজিৰ ভিডিওটো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ। যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।